নমস্কাৰ মৰেল টিচিং শিতানলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰ নতুন এটা বিষয় লৈ মৰেল টিচিং ক্লাছত আগবাঢ়িবলৈ লৈছোঁ। পাপা আমি যে এক্সাম দিওঁ যেতিয়া আমাৰ ৰিপৰ্ট কাৰ্ড দিয়ে, ৰিপৰ্ট কাৰ্ডত যে ছাৰহঁতে লিখি দিয়ে মানে গুড কিপ ইট আপ, ডু ইট নেক্সট টাইম বা এনেকৈ গ এহেড, ইউ কেন গেট ইট নেক্সট টাইম। এই গোটেইবিলাক কথাবিলাক হ'ল মানে এজন ষ্টুডেণ্টৰ কাৰণে শিক্ষকে সদায় কি কৰা হয়, উৎসাহজনক মন্তব্য দিয়ে, মানে এনকাৰেজমেণ্ট কৰে। মানে সেই ৱৰ্ডবিলাক হৈছে এনকাৰেজমেণ্ট, মানে তুমি যাতে ভৱিষ্যতে আৰু ভাল কৰিব পাৰা, হয় নহয়? সেই কথাবোৰ মানে সেই কথাটোৱে কৈছে যে মানে তুমি এনকাৰেজমেণ্ট টু ডু বেটাৰ নেক্সট টাইম, মানে ভৱিষ্যতে তুমি আৰু ভাল কৰিব লাগিব। আৰু সেইকাৰণেই তোমালোকক প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ডবিলাকত সেই বস্তুটো লিখি দিয়া থাকে যে কিপ ইট আপ বা মানে কি হয় আকৌ মানে গ' এহেড, হয় নহয়? তেনেকুৱা ধৰণৰ শব্দবিলাক সেইবিলাক হৈছে ৰিমাৰ্ক দিয়ে টিচাৰে। ধৰক আৰু তোমালোকৰ ক্লাছত যেতিয়া টিচাৰে পঢ়াই থাকে তেতিয়া তোমাক যেতিয়া ছাপ'জ তোমাক কুৱেশ্যন এটা সোধে, কুৱেশ্যনটো সোধাৰ পাছত যেতিয়া তুমি যদি কাৰেক্ট আনচাৰ দিয়া তেতিয়া তোমাক টিচাৰগৰাকীয়ে কি কৰে যে থেংক ইউ, হয় নহয়? বা তেনেকৈ তোমাক মানে কি হয় এনকাৰেজমেণ্ট কৰে, গুড, হয় নহয়? কিপ ইট আপ, তেনেকুৱা ধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰে, হয় নহয়? এইবিলাক হৈছে সকলোবিলাক হৈছে এনকাৰেজমেণ্ট ৱৰ্ড, গম পালানে? এতিয়া কথাটো হ'ল যে ৱৰ্ক হাৰ্ড মানে কি? আমিতো সদায় কাম কৰিয়ে আছোঁ, কৈছোঁ নাই কোৱা? তুমি সদায় পঢ়িয়ে আছা, তোমালোকৰ লগৰ ক্লাছৰ সকলোবিলাকে পঢ়িয়ে আছে, কিন্তু কথাটো হ'ল যে তাৰ মাজতে কোনোবাই ভাল ৰিজাল্ট কৰে বা ভাল পাৰফৰ্মেঞ্চ দিয়ে, কোনোবাই বেয়া পাৰফৰ্মেঞ্চ দিয়ে। ইয়াৰ কাৰণটো কি? যে মানে মেইন কথাটো হ'ল যে ৱৰ্ক হাৰ্ডটোৱে আমাক কি কৰে যে ভৱিষ্যত গঢ়াত আমাক সহায় কৰে, গম পালানে? এতিয়া যিহেতু তোমালোকৰ এতিয়া এক্সাম আহিছে, এক্সামত এতিয়া তোমালোকৰ চবৰে এতিয়া ধৰা আগৰ যিবিলাক ফাৰ্ষ্ট টাৰ্ম, ছেকেণ্ড টাৰ্ম বা হাৰ্ফেলি এক্সাম দিলা, এতিয়া এনুৱেল এক্সাম আহিছে। সেই এনুৱেল এক্সামত যিটো পাৰফৰ্মেঞ্চ আহিব, সেইটো পাৰফৰ্মেঞ্চটোৱে তোমাৰ মানে গোটেই বছৰটো যিখিনি কাম কৰিলা তাৰ আউটকম মানে ৰিজাল্টটো আহিব, বুজি পালানে কথাটো? আৰু সেইটো কাৰণে এতিয়া আমি ভালকৈ আমি সৰুৰে পৰা কি কৰিব লাগিব? পঢ়িব লাগিব। যে তোমাক যে মা বা মই বা তোমালোকৰ লগৰ ল'ৰা ছোৱালীবোৰ তেওঁলোকৰ মাক দেউতাকে কয় পঢ়া, ভালকৈ পঢ়া, সদায় এনকাৰেজমেণ্টেই কৰে। কোনোবা টিচাৰে বা কোনোবা পেৰেণ্টছে কয় নেকি পঢ়িব নালাগে, যা শুই থাকে, মোবাইল চোৱা, তেনেকৈ কয় নেকি কোনোবাই? নকয়। আচলতে কোনো মাক দেউতাকে নিজৰ সন্তানক কেতিয়াও বেয়া হ'বলৈ নিবিচাৰে। সেইকাৰণে কি কৰা হয়, তোমালোকৰ এই ল'ৰালি কালৰ পৰা, ধৰা তুমি এতিয়া 3 বছৰৰ পৰা স্কুললৈ গৈছিলা, হয় নহয়? 3 বছৰৰ পৰা তোমাক আমি শিক্ষা দিছোঁ। সেই শিক্ষাবোৰ মানে কি? যে ভৱিষ্যতে তুমি ভাল মানুহ হ'বা, ভাল মানুহ হৈ নিজৰ ভৰিত নিজেই থিয় দিবা। সেইকাৰণে কৈছে যে ৱৰ্কিং হাৰ্ড বুইল্ডছ কেৰেক্টাৰ, কণ্ট্ৰিবিউট টু ছাকচেছ এণ্ড প্ৰম'ট হেপিনেছ। এই তিনিওটা বস্তু এতিয়া কয়, মানে ভালকৈ যদি আমি কামবিলাক কৰি যাওঁ তেতিয়াহ'লে আমাৰ চৰিত্ৰ গঠনত সহায় কৰে আৰু কি কৰা হয় জীৱনত কৃতকাৰ্য হোৱাত সহায় কৰে। আৰু আমাৰ কি কৰা হয় যে মানে আমাৰ জীৱনৰ সুখখিনি, এতিয়া ধৰা ছাপ'জ এতিয়া যদি তুমি ফাইনেল এক্সামত যদি তুমি ক্লাছৰ ভিতৰত যদি ফাৰ্ষ্ট হোৱা তেতিয়া তোমাক টিচাৰে ক'ব যে আউটষ্টেণ্ডিং, হয় নহয়? সেইটো এনকাৰেজমেণ্ট, হয় নহয়? আৰু তুমি পৰীক্ষাত যে ফাৰ্ষ্ট হ'বা সেইটো তুমি এনেই হ'বা নেকি? নহয়। তুমি কি কৰিব লাগিব? ৰেগুলাৰ ষ্টাডি কৰিব লাগিব, প্ৰতিটো পাঠ ভালকৈ কি কৰিব লাগিব? পঢ়িব লাগিব, খৰচি মাৰি পঢ়িব লাগিব। আৰু লগতে অকল মানে ধৰা পেৰত লাৰ্ণিং কৰিলে হ'ব জানো? নহয়। আমি মুখস্থ বিদ্যা নহয়, মানে কিছুমান ক্ষেত্ৰত মুখস্থ লাগিব, কিন্তু আমি কিছুমান বস্তু আমি ভালকৈ পঢ়ি শুনি কি কৰিব লাগিব? বুজি লৈ পৰীক্ষাত আমি সেই প্ৰশ্নটো কি আহিছে সেইটো চাই পিনি আমি সুন্দৰকৈ কি কৰিব লাগিব? লিখিব লাগিব, হয় নহয়? আৰু সেইকাৰণে কোৱা হৈছে যদি তুমি ভালকৈ যদি এতিয়াৰ পৰা যদি ভালকৈ পঢ়া শুনা কৰি ভালকৈ লিখা মেলা কৰা বা তেতিয়া তুমি ভালকৈ যদি চিন্তা চৰ্চা কৰি আগবঢ়া তেতিয়া তুমি জীৱনত সফল হ'ব পাৰিবা। কথাবোৰ বুজি পালা নাই পোৱা? ঠিক আছে।